আছে প্ৰাকৃতিক উভতি আহিছো বাতৰিৰ মাজলৈ বকলীয়া ঘাটত নৈপৰীয়াৰ নিদ্ৰাহৰণ কৰিছে যমুনা নদীয়ে প্ৰবল খহনীয়াৰ ফলত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে পূব অহগলাকটা নামৰ গাঁওখনৰ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃহত্তৰ এলেকাত চলি থকা খহনীয়াৰ ফলত তীব্ৰ আশংকাত ভুগিছে 40টাকৈ পৰিয়াল যমুনা নৈৰ খহনীয়াত বিলীন হ'ল গাঁওখনৰ কেইবাশ বিঘা কৃষিভূমি ল'ৰা ছোৱালী স্কুলত গ'লে কেতিয়াবা পৰিও যায় চাইকেল লৈ মানে সৰু ৰাস্তা এইবাৰ ৰাস্তা দিলে মানে দুবাৰ ৰাস্তা দিব আমাৰ জেগাও নাই এনেকুৱা হৈ যায় তো আমি চাওঁ আৰু চৰকাৰে কিবা এটা সুবিধা কৰি দিয়ে আগতে চৰকাৰক জনাইছে নাই আগতে জনাইছিলোঁ হোৱা নাই কামটো আগতে কিবা ইয়াত কিবা ভেটা দিছিলে এটা দিছিলে দুবাৰ পাথৰ দিছিলে মাজে মাজে কিন্তু আকৌ বেছিয়ে হৈছে তাৰমানে লাভ হোৱা নাই লছে হৈছে আৰু নদীটো বহুত নম্বৰ সহায় কৰি আছে হৈ গ'ল 15-20 বছৰ হৈ গ'ল আৰু ইয়াত 40 ঘৰ পৰিবাৰ আছে গোটেইখিনি একেই কণ্ডিশ্যন মানে মাটি কিনি গৈ আছে এতিয়া এইবাৰ দিলে আৰু দুবাৰ মানে এই দিবলৈ জেগাই নাই আৰু ৰাতি বৰষুণ দিলে আমি টোপনি মৰাৰ অসুবিধা হয় কাৰণ পানী বাঢ়ি যায় পাতটো খহিত এতিয়া আছে ভয় লাগে কেতিয়াবা কৰি ঘৰৰ কোনোমোৰা আহি যায় সেইকাৰণে মানে ৰাতি মানে টোপনি আমাৰ